Pini irrigator training along nang tum hanong pakla man podai don dom nang la na. তাৰ ওপৰঞ্চি আপোনাৰ যদি কিবা বেমাৰ আজাৰ ভেকচিনৰ সেইখিনি গোটেইখিনি ব্যৱস্থা কৰি দিয়ে ইয়াত আমাৰ অসমত খুব এইটো পপুলাৰ হৈ আছে কন্ট্ৰাক্ট ফাৰ্মিং আপোনালোকে কোনোবাই কৰি আছে নেকি ব্ৰইলাৰ ফাৰ্মিং কৰি আছে নহয় ব্ৰইলাৰ ফাৰ্মিং যেনেকৈ সোনাভেট আছে সুগুনা বুলি এনেকুৱা কিছুমান কোম্পানী কি কৰে তেওঁলোকে আপোনালোকক অকল আপোনালোকৰ ঘৰটো আৰু আপোনাৰ লেবৰহে ইউজ কৰিব তেওঁলোকে কি কৰিব গোটেই মুৰ্গী পোৱালি দি দিব তাৰপাছত 45 দিনৰ কাৰণে দানা দিব তাৰপাছত কেনেকৈ সেইখিনি আপোনাৰ মেডিচিনখিনিও দিব লগতে সেইখিনি কোনটো সময়ত কেনেকৈ দিব লাগে আপোনাৰ ধুনীয়াকৈ এখন চাৰ্টো বনাই দি দিয়ে আৰু মাজে মাজে সপ্তাহ 10 দিন 15 দিনৰ মূৰত তেওঁলোকৰ মানুহ আহি আপোনালোকক চাই থাকিব যে আপোনালোকৰ কিবা অসুবিধা পাইছে নেকি সেই তেনেকৈ গোটেই কমপ্লিট গাইডেন্সখিনি দিয়ে সেইখিনি এছুৰেঞ্চ দিয়ে এই এগ্ৰিমেণ্টখনত ঠিক আছে আৰু যেতিয়া মুৰ্গীখিনি 45 দিনৰ পাছত গম পাই নহয় ব্ৰইলাৰ মুৰ্গী প্ৰায় 45 দিনত বজাৰত মাৰ্কেটেবল হৈ যায় আপোনাৰ সৰু পোৱালি এটা প্ৰায় 2.5 কিলো ওয়েট হৈ যায় ঠিক আছে যদি ধুনীয়াকৈ মেনেজ কৰে সেইটো সেই প্ৰি ফিক্স প্ৰাইচত তেওঁলোকে বাইবেক কৰি লৈ গুচি যাব সেইবিলাক এই এগ্ৰিমেণ্টত সোমায় আৰু সেইখিনি এছুৰেঞ্চ দিয়ে আপোনাৰ বায়াৰজনে তেনেকৈ টেকন'লজি ট্ৰান্সফাৰ এতিয়া কি হয় ব্ৰইলাৰ ফাৰ্মিং আমি জেনেৰেল সাধাৰণতে মুৰ্গী পুহিলে মুৰ্গীৰ কথাকে এক্সাম্পল দিছোঁ আমি গঁৰাল এটাত মুৰ্গী পোৱালিকেইটা সোমোৱালোঁ ধান চাউল দিলোঁ তেনেকৈ ফাৰ্মিং নহয় বহুত এডভান্স ফাৰ্মিং ওলাইছে অট'মেটিক ফিডাৰ আছে কিবা কিবি এইবোৰ বহুত আছে সেই বস্তুখিনি মানে কি হয় চুক্তিৰ মতে Acar kosan si bunai ma nang pakla man podai don dom la na. কালাৰটো ধুনীয়া আছে না Nona bang ke puthot phinua chip kosan si bunai ma nang tum han nang pakla. The next item is how to prepare banana chips. Non ilitum tekam long thupolake luthe apapor ilitum karbialam belote hedi phinu mate luthe apapor bang english alam penke banana chips assamese penke color chips ba color papor buliu kobo pari hoyne madam এক নম্বৰ ফৰ্মুলা হেদি লাগে সাধাৰণ মানে সহজ উপায় অতি সহজতে আমি বানানা চিপ বনাব পাৰো আৰু এইখন এক মিনিট এইখন দেখাত সাধাৰণ হলেও এই স্লাইচাৰ এখনেৰে হাজাৰ টকা উপাৰ্জন কৰিব পাৰি এইটোৰে দেখাত সাধাৰণ মাত্ৰ 200 টকা বা 300 টকা এইখন হ্যান্ডমেড বা ম্যানুয়াল দি কৰিব পাৰিম ঘৰুৱা পদ্ধতিৰে এইখন সাধাৰণ হলেও মই এইটো প্ৰায় 4 বছৰ 5 বছৰ হৈছে কিনা এইখনতে মোৰ প্ৰায় 2-3 লাখ টকা পাব এই এখন সাধাৰণ স্লাইচাৰে দি গতিকে আপোনালোকে এইটো শিকিবলৈ বেয়া পাব নালাগে খুব ভাল পাব আৰু কল কেনেকুৱা ধৰণৰ কল বাছি উলিয়াব লাগিব সেইটো মনত ৰাখক কল selection মানে কলটো বাছিব লাগিব পুৰত কল মানে লথি আকাং টাংজি এক নম্বৰ পুৰত কল বা বুঢ়া কল গুটি নথকা যিকোনো কল পুৰত হ'ব লাগিব পুৰত কল গছৰ পৰা কাটি আনি এদিন থৈ দিব লাগিব বুজিলে দি কলটো কাটি আনি এদিন তেনেকৈ থৈ দিব মানে কাটি আনি সেইদিনাই বনাব নালাগে পিছৰ দিনা বনাব কাৰণ এদিন থৈ দিলে কলটো কেনেকুৱা হয় তাৰ কি কয় আঠা জাতীয় মানে
দুই মূৰ কাটি কাটি এদিন থৈ দিব তেতিয়া তাৰ ফিকাখিনি পৰি যাব গোটেইটো পৰি যাব তেতিয়া পিছত বাকলি গুচাওঁতে হাতত নধৰিব আফিক পাচাৰ চিম এজি আফান আমি আফু হে থান চেট চেটৰা আৰু নিচিবি কক নাংজি Senikol bangi punu nempu senikol bangi nangni atheng mahalake afike thorchir doko kiti kaskol me karbialam bane korlobong nungi ahan kicholu the lahai anke lapenke jatikol kaskol guti নথকা ডাঙৰ সাইজৰ কল বাছনি কৰি লব সৰু সাইজৰ কল হলে অলপ প্ৰেছাৰ দিব লাগে চিপছটো মানে সাইজ সৰু সৰু হ'ব গতিকে আমি কল যেতিয়া আমি কিনি লম বা বাগানৰ পৰা আনিম ডাঙৰ সাইজৰ কল বাছি উলিয়াব তলত পৰি আছে না না মই চাইছো কিছুমান চিপছটো মানে এনেকুৱা ওলাই मैचिस वाला मैडम किधर गया এটা নিমখ মিশ্রণ পানী ইনটিয়ালা মানে পিছত মিক্স কৰিলে মানে সমভাৱে নিমখীয়া নহয় এতিয়া ইয়াত ঢালিলে মানে প্ৰতিটো পিছতে মানে সমানভাৱে টেষ্টটো ওলাব আৰু পাৰিলে নিমখ আৰু চেনিও মিক্স কৰিব পাৰে তেতিয়া মিঠা আৰু নিমখ দুটা সোৱাদ পাব সুইট এণ্ড সল্ট সুইট এণ্ড হেৰি সল্টটো পাব কিন্তু আমি কেৱল এতিয়া সল্টটো দিছোঁ সল্ট চিৰাপটো দিছোঁ সল্ট চিৰাপটো চামুচ আছিলে নধৰি কিবা এটা নৰসিংহ ঢালিব পাৰে পুৰা অফ কৰি দিয়া হৈ গ'ল অফ মানে এইটো না না এইটো এইটো না এইটো ওলাই যাব জ্বলি যাবতো না না পিছত আকৌ জ্বলাই দিম साउथ इंडिया का उनका क्या कड़ी पत्ता পাতটো কিবা ইয়াতে ফ্ৰাই কৰি ল'ব লাগিব ন পিছত বেলেগে এই কেৰাহীটো সৰু কাৰণে পাপৰ নহ'ল এতিয়াতো হ'ব ये पापड़ होगा अभी थोड़ा हला फ्लेम तो थोड़ा ऑन कॉर्न पाउडर ब्लैक सॉल्ट करी पत्ता এতিয়া है ব্লেক সল্টটো অৱশ্যে তাত কমাব লাগিব যদি নহলে বেছি হৈ যাব নিজৰ মতে আৰু এইটো কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে আচলতে ইমান ভাল পায়তো বহুত ভাল পায় এইটো একদম কেমিক্যাল ফ্ৰী না সেইকাৰণে চবেই লয় গুৱাহাটীত বহুত ভাল আমাৰ বকলীয়া বেটিজ বানানা চিজ আগত হাতেৰে কৰি মেচিন লগাই লৈছে